একচুৱেলি গাইজ আজি আমি ফুৰিবলৈ গৈ আছোঁ। আজি মানে বৰষুণো দিয়া নাই, ইয়াৰ কাৰণে অলপমান ঘৰৰ পৰা ওলাইছোঁ আজি। হেল্ল' গাইজ, আজি মই একচুৱেলি মাছ ধৰা চাবলৈ গৈ আছোঁ। আপোনালোকক দেখাই দিম আৰু আপোনালোকে চাই থাকিব। একেবাৰে এনেকুৱা বহুত মাছ পাইছে বোলে, ইয়াক আমি চাবলৈ গৈ আছোঁ। মই হাই গাইজ, একচুৱেলি আজি বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ। সদায় মানে বৰষুণ দি আছে, কিন্তু আজি অলপমান বৰষুণ দিয়া নাই, ইয়াৰ কাৰণে ওলাই গৈ আছোঁ আমি চাবলৈ। আৰু লগতে আমি দুজনে গৈ আছোঁ। এইটো মাই গড, কিন্তু ৰাস্তাখন বেয়া আছে ইয়াৰ কাৰণে অলপ। আৰু গাইজ এনেকুৱা আপোনালোকক এনেকুৱা দেখাই দিম নহয়, আমাৰ ইয়াত মানে কেনেকুৱা পানী হৈ আছে, ইয়াক দেখিবলৈ গৈ আছোঁ। চাওক গাইজ, একেবাৰে এইবিলাক পানী পানী পানী, একেবাৰে পানী, ৰাস্তাত মাজত পানী 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 গাঁৱে হাই হাই আই এম ফাইন গাইজ। আৰু আমি ক'লৈ গৈ আছোঁ আপোনালোকক কৈ দি আছোঁ। আৰু এয়া হৈছে কান্দুলি জান, মানে কান্দুলি জানখন। আৰু ইয়াক আমি আজি চাবলৈ গৈ আছোঁ। ইয়াত যেন বহুত মাছ পাইছে বোলে, ইয়াৰ কাৰণে চাবলৈ আহিছোঁ। সকলোৱে এই চাইডে মানে মাছ মাৰি আছে। আপোনালোকক ওচৰত আহি কিনে চব দেখাই দি গৈ আছোঁ। গাইজ, একচুৱেলি আমি ফাইনেলি এতিয়া দলঙৰ ওপৰত আছোঁ। আৰু লগতে চাওক এই চাইডে সকলোৱে মাছ ধৰি আছে ধুনীয়াকৈ। আৰু এনেকৈ পানী ভৰ্তি হৈছে নহয় এইবাৰ, মানে বৰষুণৰ পানী গাইজ, একেবাৰে পানীয়ে পানী হয়। আৰু লগতে আপোনালোকে চাওক ইমান যে পানী, এই তাত পথাৰলৈকে পানী, অকল পানী হয়। আপোনাৰ নাম আঞ্জলি। Doley লাগছে। গাইজ, ইয়ালৈ আহি কিনে এনেকুৱা বঢ়িয়া লাগিছে নহয়, সকলোৱে মানে মাছ ধৰি আছে। আৰু মই ধৰিবলৈ মন যায়, কিন্তু একো নাই মোৰ লগত মাছ আছে। আৰু ধৰিব নাজানো, জীৱনত মাছ ধৰি পোৱা নাই বুলি ক'ব লাগে। আৰু কিন্তু একেবাৰে বঢ়িয়া লাগিছে দেই আজি। মানে পঢ়িখিনি বহুত দিনৰ মানে এসপ্তাহৰ পিছত মানে ঘৰৰ পৰা ওলাইছোঁ বুলি ক'ব লাগে। অকল মানে বৰষুণৰ কাৰণে ওলাবই পৰা নাই, অকল ঘৰৰ ভিতৰতে হৈ আছোঁ মানে দিনে ৰাতিয়ে শুইছোঁ খাইছোঁ এনেকুৱা হৈ আছে। আৰু আজি ওলাইছোঁ, একেবাৰে বঢ়িয়া লাগিছে। আৰু গাইজ, আপোনালোকে চাওকচোন, এইখন পিছফালৰ পৰিৱেশখন ইমানেই ধুনীয়া লাগিছে নহয়, ক'বই নালাগে আৰু। একেবাৰে বঢ়িয়া লাগিছে। জালেই জাল, মাছ ধৰা জাল। काय पारा ना पावा नाही হা গাইজ, একচুৱেলি আমি ধুনীয়াকৈ চাই কিনে এতিয়া ঘৰলৈ গৈ আছোঁ। এনেকুৱা বঢ়িয়া লাগিলে নহয়। এই কেনেকুৱা লাগিলে আজি? কি কয় এই গাঁওখনৰ নাম? বাইট আৰু কান্দুলি। এই মানে য'ত মিডলখন আছে ইয়াতে মানে হৈছে মানে দলংখন। আৰু এনেকুৱা বঢ়িয়া লাগিলে, সকলোৱে এনেকৈ ধুনীয়াকৈ মাছ ধৰি আছে। অকল মানে মাছ ধৰাটো মানে চালে অকল চাই থাকিবলৈ মন যায়, কিন্তু হ'লে ঘৰলৈ যাব লাগে, বৰষুণ দিব পাৰে। ইয়াৰ কাৰণে আমি সোনকালে গৈ আছোঁ। চাইকেল একেবাৰে বঢ়িয়া লাগিছে দেই।